এই দোস্ত মই এতিয়া যাম বাঁহ কাটি পেলাই এতিয়া যাম মই হেৰিত কি বুলি কয় বিহুঘৰ বনাব যাম মই এতিয়া বিহুঘৰ মানে ভেলাঘৰ বনাব যাম আৰু আমাৰ ইয়াৰ লগ এটাও যাব এইটো চাওক নটিবই আপোনালোকে চিনি পায় এইটো নটিবই যাব এমটি ভাই ইয়াৰ চকে লাইক কমেন্ট দবাই দিব और ये हमार गणेश भाई देख लो जा रहे हैं अभी बांस काटूंगा एक तो मेरा बाप है इधर में देखो हम लोग का बारिशुक है ये देखो ये हम लोग का बारिशुक है हम अभी बाँह काटूंगा एक पार हो लो हेंगरा पार हो इतना मैं इतना बाँह काटिम इतना कुंडाल काटिम এইডাল চাওক এইডাল ধুনীয়া হ'ব বিহুৰ কাৰণে এডাল যিকোনো এডাল দিলেই হৈ গ'ল কিন্তু এইডাল কাটিম মই গণেশ ভাই इसको गिरा दो काट दो इसको देखला देखिसे बाँह केनेके काटे देखिसे या काटी আছে देखिसे देख लो भाई আমি এতিয়া পথাৰে গৈ আছো আৰু এয়া নটি ভাই ইও এডাল বাঁহ লৈ ল'লে সেইটো চাওক আৰু এইফালে চাওক এইটো মাথিয়া ভাই আমি এতিয়া গৈ আছো ক'ত যাম মানে এতিয়া আমি বিহুঘৰ বনোৱাত যাম বাঁহ এডাল লৈ লৈছো কান্ধত ওকে ফাইনেলি মই আহি পাই গ'লো ইয়াত বিহুঘৰ খুঁটি ঘাৰি আছে ইয়া খুঁটি ঘাৰি আছে আৰু ইয়াৰ নাৰা চৰা কাটি আছে আমি ইয়াতে টমাল তোলাম এতিয়া টমাল তোলাই পেলাই তাত দিমগে বনাই আছে ইয়া আমি গৈছিলোঁ নৰা কাটি পেলাই আহিলোঁ বৰ্তমান এয়া চাহ বনাই আছে চাহটো খাই ল'ম চাহটো খাই পেলাই আকৌ আমি নৰা কাটিবলৈ যাম পিছত আকৌ অলপকৈ বনোৱা দেখুৱাম আপোনালোকক দেখক এয়া বেৰ চেৰ বনাই আছে এয়া বান্ধি আছে ওপৰত তিনিজন উঠি আছে বৰ্তমান 40 ফুটমান হাইট হ'ব এইটো আৰু বাকি এতিয়া লুগাই আছে চাহ তপা খাই লৈ পেলাই আমি যাম আৰু ফ্ৰেন্ডছ এতিয়া আমি যাম নাৰা কাটিবলৈ নাৰা কাটি আহি পেলাই মই আকৌ ভিডিঅ' কৰিম ইমান ওখ বহুত নাৰা লাগিবতো আৰু ৰাইজৰ কাম হয় নকৰিলেও নহয় ফাইনেলি আমি নাৰা কাটি ভাগৰ লাগি গ'ল এতিয়া বৰ্তমান আহি পাই গ'লো আহি পেলাই এতিয়া অলপ বহি ল'ম বহি পেলাই ফুল এনজয় কৰিম এতিয়া আমি আৰু দাদাহঁতে বা বৰপাইহঁতে আমাৰ বনাই পেলাই আমি চাম আঁতৰৰ পৰা চাই থাকিম আমি কেনেকুৱা হয় কেনেকুৱা নহয় আমি চাই থাকিম ফাইনেলি বিহুঘৰত মই আহি পাই গ'লো হেৰি বনাই থকা হৈছে ইয়াত বনোৱা হৈ গ'ল ঢেৰ বাৰ লাগি আন্ধাৰ হৈ গ'ল চাওক বনাওঁতে লাইট চাইট ফিটিং কৰি দিয়া হৈছে আজি ইয়াতে খাম হাঁহ মানে ভাল লাগিল যদি লাইক এটা কৰি দিবা দেই লাইক এটা কৰি দিয়া